হাই ফ্ৰেণ্ডছ, আচলতে কালি মই ইউটিউব চাই থাকোঁতে ভাগ্যশ্ৰীবাৰ এটা ব্লগত মোৰ এটা ৰেচিপি খুব পচন্দ হ'ল, মানে ভাল লাগিলে আৰু তেনেকুৱাকৈ মই বনাই কেতিয়াও খোৱা নাছিলোঁ। ভেন্দিৰ ৰেচিপি হয়। ভেন্দি আচলতে মই বুঢ়া হৈ গ'লে যিটো সৰিয়হৰ লগত চৰচৰি বনাই সেইটো খাইছোঁ, আৰু এনে নৰ্মেল ভাজিটো মই খাইছোঁ। কিন্তু ইমান ভাল লাগিলে মোৰ চাই, মানে চিম্পল হয়, ইমান ধুনীয়াকৈ আৰু খাবলৈ মোৰ ইচ্ছা হ'ল যে এনেকৈতো মই কেতিয়াও খাই নাই পোৱা। গতিকে ভাবিলোঁ ঘৰতে ভেন্দি আছিলে, ৰেচিপিটো বনাওঁ আৰু আপোনালোককো শ্বেয়াৰ কৰোঁ। আৰু হয়, বস্তুবিলাক আমি একেধৰণে সদায় খাই থাকোঁ, সেই বস্তুটোকে অলপ বেলেগ ধৰণে খাই কেতিয়াবা এটা সোৱাদটো বেলেগ হয়। আৰু থেংক ইউ ভাগ্যশ্ৰী বা, ইমান চিম্পল এটা তুমি ৰেচিপি শ্বেয়াৰ কৰাৰ কাৰণে। ভেন্দিখিনি হৈ যোৱাৰ পাছত ডাঙৰকৈ কাটি লোৱা পিঁয়াজখিনি এতিয়া ভাজি ল'ম। সেইখিনি ৰঙচুৱা হ'লে নমাই থ'ম। পিঁয়াজখিনি নমাই থৈ পেলাই এতিয়া সৰু পিঁয়াজখিনি মই দি দিওঁ, সৰুকৈ কাটি লোৱা। এতিয়া ইয়াতে আদা নহৰু অকণমান পেষ্ট দিম, আৰু বিলাহীখিনিও মই ভাজি ল'ম ইয়াত দি। বিলাহী গ্ৰেভি টাইপ হৈ গ'লে তেতিয়া মই তাত ভেন্দিখিনি দি দিম। আচলতে মই জনা নাছিলোঁ এনেকৈও যে ভেন্দি বনাই খাব পাৰি। খাই বহুত ভাল লাগিলে। আপোনালোকে যোনে যোনে নাই খোৱা প্লিজ এবাৰ খাই চাবচোন, বনাই চাব, আৰু মোক জনাব কেনেকুৱা পালে। আপোনালোকে কমেণ্ট কৰিব, তেতিয়া মই গম পাম আপোনালোকে ভিডিঅ'বোৰ চাইছে, কেনেকুৱা পাইছে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো। আৰু মোৰ আহিব লগা ভিডিঅ'সমূহৰ বাবে বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব।